आइए देखते हैं बैठचंद मजा आएगा ইয়াতে নামটোকে ফুক দিয়ক अरे देवा ये गड़बड़ है बाबा। चलो भाई देखो अब मैं क्या करता हूँ। আপুনি ৰুমালখন ভৰাই দিয়ক ইয়াৰ পৰা ৰুমালখন লাহেকে ওলাই কেনে আপুনি এনেকে ধুনীয়াকে তিনিটা ঘূৰাই দিব পাৰিবি না দাদা ৰুমাল নাথাকে মাজত এনেকে ওলাই কেনে আপুনি ঘূৰাই দিলে হ'ল তালি বজাইটো ভাল লাগিব দাদা 1 2 3 আপুনি ৰুমালটো ওলাই কেনে ঘূৰাই থাকক চাবি পাৰা চেষ্টা ঘূৰাই থাক আপুনি মন্ত্ৰ চন্ত্ৰ জানা নেকি আমি দাদা মই মেয়াৰ কথা নকবে চাই যাওক আমি এনেকে টকা বনাব পাৰিলে আপোনালোকৰ জেগাত আমি চিলাই চিলাই কৰিব আহিম নে দাদা হ'ব বুজি পাইছে এইটো মেজিক দে ভাই অৰিজিনকে আমি বনাব নোৱাৰো সেইটো মিছা কৰিব এতিয়া বনাব পাৰিলে না আমি কেইটাতে চিন্তা কৰিলোঁ হয় এইফালে চাওক টকাটো চাই যাতে ভেলেগি খেল একোনো অসুবিধা নাই আপোনাৰ লগত 2000 টকা 500 টকা কিবা আছে নেকি মামা এইটো কি আছে আপোনাৰ লগত চাই যাওক अब लगा जगन्नाथ मामा पूरा खाई खाई खेला हो কিন্তু বুঢ়া উস্তাদ হবে কিন্তু খাপ হয়তো হয়তো তাই হেৰি আছে বেছি আছে মাল আছে পাইছে যেটা হাত পড়ে এটা সা ধরে না সব মামা এটো কাটো টুকরা হনে না লাড়ি আছে কাট হয়নে একদম প্লে আছে সাইডা একটু ধরো এটা কি আছে দাদা সাইকেল স্পক ডাইরেক্ট মোৰ কথাটো অৰিজিনটো কৈছো আপোনালোকে লক্ষ্য কৰিব দাদা ইয়াতে পাৰ চৰাই আছে নেকি দাদা সকলোকে সুধি পাৰ চৰাই আছে নেকি এইটো মেজিক কিন্তু মেজিকৰ বাহাদুৰি দলা কিন্তু এটা যাদু নাই মিছা কৈ লাভ নাই একো সঁচা কথা কৈ দিছো দাদা মই পাৰ চৰাইটো ওলাই নে নোলাই প্ৰমাণ কৰি চাম আপোনাক সুধিছো বেয়া নহ'ব সকলো দাদাকে সুধিছো এই গজিডাল এনেকে ফুটাটো সোমাই নে নোসোমাই আপোনালোকে চাবচোন দাদা সকল সোমাইছে না নাই দাদা ভালকে চালে তেতিয়া ধৰিব পাৰিম মেজিক কিন্তু যাদু নাই এনেকে ধুনীয়াকে দাদা 1 নম্বৰ ফুটা গজিডাল ধুনীয়াকে সুন্দৰ মতে ভৰাই দিয়ক বাছ আস্তে ফেলে এনেকে ধুনীয়াকে 2 নম্বৰ ফুটাত গজিডাল সুন্দৰ মতে ভৰাই দিয়ক এনেকে ধুনীয়াকে 3 নম্বৰ ফুটাত গজিডাল সোমাই দিয়ক সোমাইছে নে দাদা সকল ফুটাকেইটা সোমাইছে নে নাই আপুনি এইটো ধৰক পাৰা চৰাই বনাই দিব লাগে ফাংফুং মন্ত্ৰ আছে দাদা টকা বনাই দাও এটা সব একদম ফটোফট বনাই দিছে চাই যাও চাই যাও ডাইৰেক্ট টকাটো আমি বনাই দিছো আৰু মেজিকটো দেখাই চাই যাও ফাংফুং মন্ত্ৰ লগাই দিম তাৰমানে এইফালে চাই যাও राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो लेकिन लौंडा यहाँ नहीं रुकता তালি বজাই দিয়ক ধুনীয়া লাগিব একদম ফাটাফাটি হ'ব মৰা নাই মেজিক বুলি কৈছে মানুহ মৰিলে বাচাব নোৱাৰে মিছাব দাম নাই এটা কলা কাপোৰ আছে আমি আৰু থাকি যাওঁ নেকি দাদা চাই যাওঁ যাতে কোনো দাদাক যাতে একেবাৰে দেখা নাপায় ক্লিয়াৰ বন্ধ কৰি দিওঁ ফুটো নাও আছে বাৰু দিয়া নহয় এতিয়া বন্ধ কৰিলে মামা এইটা আমি এটা 7টা বনাই দিছো খেলা এটা দেখাইছো আৰু 7টা আপোনাক গল আলে দিম ৰাইজে অলপ চাব এই খেলে চাওক এইটো ভাইটি এই টকাটো বনাই দিম ভাইটি এই টকাটো চাবা ৰখি আছে মানুহবিলাক ওলাই দিম নে নাই লাইন পাইছি দাদা একে শর্টকে সুধিছো মই লাইন পোৱা নাই না মামা এইফালে চাওক আমাৰ লাইনৰ মেইন বস্তু দাদা এই গছটো আৰু হাড্ডিটো দিলে ফাটাফাটি কাৰেণ্ট পায় অলপ লাইনটো পাব চাই যাওক ধুনীয়াকৈ লাইনটো পাইছে ভাইটি
খেলাটো দেখাম দেখাই দিয়ক টকাটো বনাম বনাই দিয়ক ৰাইজে চাব দেখাই দিয়ক বস্তুটো ওলাই দিম ওলাই দিয়ক ভাইটি এই এই টকাটো ওলাই দাও ওলাই দিয়ক এই খেলাটো দেখাই দাও দেখাই দিয়ক বাছ আস্তে এইফালে চাওক খৰচ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ ভাই 1 2 3 চেষ্টাহে কৰা বুলি কৈছিলে ভাই আপোনাৰ মানুহক মই এটা কথা কৈছোঁ বেয়া নাপাব এইটো 1 নম্বৰ বুলি ক'ব নে এইটো 1 নম্বৰ বুলি ক'ব এইটো 1 নম্বৰ বুলি ক'ব না শুনি দিছোঁ এই গজিডাল 1 নম্বৰ ফুটাত সোমাই নে নোসোমাই আপুনি পৰীক্ষা কৰি চাইছোঁ চাবচোন দাদাসকল 1 নম্বৰ ফুটাত আপুনি গজিডাল ভৰাই দিয়কচোন বাছ আস্তে কেই নম্বৰ দিছে দাদা কেই নম্বৰ দিছে দাদা 2 নম্বৰ কি কয় দাদা 1 নম্বৰ দিয়া নাই 2 নম্বৰ দিছে আৰে আপুনি 2 নম্বৰ দিছে না কৈ আছে আকৌ এই মেরে ফুরে 3 নম্বৰ ফুরে থাক আরে ঘোড়া মই দেখাইছো চাই যাও 1 2 3 বাস আস্তে আহি যা কথা ভাইটি হৈ যাবি আপুনি এবাৰ 2 নম্বৰ ফুটাত ভৰাই দিছে নম্বৰ দিছে মানে এই বাচ্চা এই বাস ফিটিং হল এই নম্বৰ দিছা এই ফিটিং হল বল 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 নম্বৰে দাদা বল এটা লাস্ট চাই যাও এই নম্বৰ দিছা কি বানাবো অলপ তালি বজাই খাই দিয়ক ল দিছো খেলা কিন্তু সুপাৰ হিট কৰি লম কোনো টেনচন নাই আজি খেলা দেখা নাই মামাকে দেখা ইয়াতে 2000 টকা নোট আছে নেকি চাহ আপুনি ইয়াতে নামটো ফুক দিয়ক আপুনি ৰুমালখন ভৰাই দিয়ক ইয়াৰ পৰা ৰুমালখন লাহেকে ওলাই কেনে আপুনি এনেকে ধুনীয়াকে তিনিটা ঘূৰাই দিব পাৰিবি না দাদা ৰুমাল নাথাকে মাজে এনেকে ওলাই কেনে আপুনি ঘূৰাই দিলে হ'ল তালি বজাই ভাল লাগিব দাদা 1 2 3 আপুনি ৰুমালটো ওলাই কেনে ঘূৰাই থাকক চাবি পাৰা চেষ্টা ঘূৰাই থাক দিছে দাদা তালি বজাই ধৰে ভাই ৰুমাল লাগা না আছে না তালি বজাই ভাল লাগিব ঠিক আছে মামা খবর আনো লেখ না অলপ হাত ওলাই দিছো চাইকেল আছে নেকি সাইডত নাই নহয় সেইটো গাড়ীটা চাক কৰিব দিছো বাৰু ভাইটি খেলাটো দেখাম দেখাই দিয়ক এই পাৰ চৰাইটো বনাই দিম বনাই দিয়ক এই টকাটো বনাই দিম ৰাইজে চাব দেখাই দিয়ক টুপিটা ওলাই দিম ওলাই দিয়ক এই হাতটো আমি মামাৰ গলত আনি দিম আলে দিয়ক ৰাইজে চাক দেখাই দিয়ক টকাটো দিম দিয়ক দাদাসকল আমি যে সাপ ধৰি আনিছোঁ দাদা মই একেবাৰে আপোনাক ভৰিত ধৰি গৈছোঁ সাপ ধৰা জীৱনত কিন্তু যাদুমন্ত নাথাকে দাদাসকল আপোনালোকে বুজি পায় শিক্ষিত সমাজ সকলোৱে বুজি পায় আমি সাপ আনিছোঁ 1 নম্বৰ বস্তু সকলোৱে চিনি পায় এটা গছ লাৰি দিলে পাতটো জাপ যায় আপোনালোকে কি গছ বুলি কয় দাদাসকল নজকীয়া গছ লজ্জপতি কয় হয়নে সকলোৱে বেলেগ বেলেগ কয় বেয়া নহ'ব দাদা আমি যে সাপ ধৰি আনিছোঁ সেই গছটো আমি ভাইটি পেটৰ কৈ দিছোঁ এইফালে চা এইডাল গছ এটা ৰঙা এটা বগা থাকে না সকলোৱে চিনি পায় ৰঙাটো কিন্তু কাম নকৰে সকলোৱে বুজি পায় যদি কিবা আপোনাৰ ঘৰত যদি সাপ ওলাই থাকে এই গছটো নি এনেকৈ পেলাই থৈ দিবি লাইফত আপোনাৰ ঘৰত সাপ নুসুমাই কথাটো কাৰণে বেয়া বেছি নিদিয়া হ'ব সাপ ভাঙাৰ কাৰণে দেখাইছোঁ আৰু এটা ভাঙা চিঙা হাতী আছে ন মামা এই হাতীডাল যদি লগত থাকে যি পাৰ্টনাৰ কৈছে মানুহ এজন হাতমুনি আনিব আছে যায় নামটো খুব দিবি খালি মানুহ মামা লগে লগে আঠা হৈ যাব ধুনীয়া হাতমুনি আহি যায় নকৰিবি ভাই সাপ এটা অৰিজিনেল প্লাষ্টিক নহয় ভাই এটা অৰিজিনেল মিছা কৈছে নি দাদা অৰিজিনেল চুপাৰ ভাল কিন্তু ভাইটি দেখাই দিম কোৱা পাৰিবি কৈ দিম সাৰা মাৰিছে ইয়াতে সাৰা মাৰিছে পুৰা মাৰি দিবা দি সাৰা ভাইটি হয় কোৱা পাৰিবি কৈ দিম এফালৰ পৰা মানুহটো কোৱা পাৰো ইয়াত জনাই দিবি ভাইটি এই সাতটোত ইয়াতে গুদাম কেইটা মাৰা আছে ভাইটি বন্ধু কেইটা তিনিটা মাৰি আছে তিনিটা গুদাম মাৰিছে বাকী গুদাম মাৰা নাই দেখাতে ভাইটি হয় কোৱা পাৰিবি কৈ দিম এফালৰ পৰা মানুহ ক'ব পাৰো ইয়াত জনাই জনাই দিবি দিম প্ৰমাণটো দেখা খেলাটো দেখা বহুত চট কৰিব বুজাইছোঁ দে বেয়া নাপাব কোৱাৰ কাৰণে আৰু এটা বস্তু মই অকণমান দেখাই দিব এই ভাইটি নিবলৈ বস্তুকেইটা মই ওলাই দিছোঁ বাৰু চাই চাওঁ এই কাপোৰটো চিনি পাই না দাদাসকল গামোচা কয় না দাদা
ইয়াত পৰা কিন্তু ধুনীয়া ধুনীয়া গামোচা কিন্তু আপোনালোকৰ বাকাচত আছে দেই এইটো দেখিলে হয়তো বেয়া পাব পাৰে কিবা কাৰণ মই কথাটো ক'লেহে বুজিব খাপে খাপে যেতিয়া মিলিং মহবত হয় খাপে খাপে যেতিয়া পেণ্ট পিৰি কৰে এনেকৈ এটা কাপোৰ গাত এনেকৈ গামোচা এটা দেনে দাদা হওক এডাল সূতা লৈ যাম মোক পইচা দিব নালাগে এতিয়া এডাল সূতা যদি লৈ যাবা পাঁচটা যি ধৰা গৈছে বাটি মই কোৰ্ট কাছাৰী অফিচত যাব মণ্ডল অফিচত যাওঁ অফিচিয়েলি কামত লৈ যাবি সূতাটো ধুনীয়া ধুনীয়া কামত চলে যদি দোকানত থৈ দিছা দোকানৰ পৰা মুহনি কাম কৰে দাদা যদি গাত আছে গাটো মুহনি কৰে দোকানত বেচা বেছি যদি হোৱা নাই এডাল সূতা দোকানত কেছ বাক্স ৰাখি দিয়ক কমপ্লিট ধুনীয়া যাব মই চাৰা পইচা দিব নালাগে কোনোবা দাদাক যদি সূতাটো লাগে মই কিন্তু জীৱনত আজি প্ৰথম আপোনালোকৰ জেগাত দিম সূতাটো আমি আমাৰ পৰা 50 টকা 100 টকা চাহ পৰা দিবলৈ আমাৰ পৰা সূতা নাই হয়নে জনাক সকলোৱে বুজি পোৱা কথা কৈছোঁ এইফালে চাওক মই দেখাইছোঁ বেয়া নহ'বৰ কাৰণে এই সাপ দাদা একদম অৰিজিনেল মামা এটা কথা কৈছোঁ বেয়া নাপাবা এইটো এটা আপোনাৰ ঘৰ এইটো এটা মোৰ ঘৰ এখন ঘৰে বেয়া পোৱা মানুহ আপোনালোকৰ জেগাত আছেনে নে দাদা আছেনে দাদা মাটিৰ হয় সীমাৰ হয় বন্ধুবোৰ লগা মানুহ নাই নে দাদাসকল 1 ইঞ্চি মাটি আজিকালি বেলেগো তাত যাব নিদিয়ে বেয়া নাপাব ওচৰত তাত যায় কবেটোৰ তাত যায় কেনে এনেকৈ ঔষধ আনি ৰাখি মনে মনে পুতাই দাদা পোৱাৰ কাৰণে বেয়া নাপাব দোকান বিজনেছ বৰবাদ কৰে ঘৰ বৰবাদ কৰে খেতি পথাৰ বৰবাদ কৰে মই আপোনালোকক দি যাম এই গছটোৰ হাতীটো পানী ধুনীয়াকৈ তিয়াই কিনে পানী দি ছিটিয়াই দিবি আৰু ধুনীয়া ভাল দাদা হ'ব একে শ্বৰ্ট কৰিছোঁ দাদা এইটো একদম ডেঞ্জাৰ মাল দাদা আপোনালোকৰ কাৰণে খাপ কিন্তু আমাৰ কাৰণে কিন্তু কুচিয়া মাছ দে ভাই মিছা কোৱা নাই দাদা আপোনালোকৰ কাৰণে খাপ আমাৰ কাৰণে কুচিয়া মাছ মামা ভয় নকৰিবি কোনো অসুবিধা নাই ভাইটি দেখাই দিম প্ৰমাণ দিম এই গছটো যদি লগত থকা সাপে কামুৰি বিষ ঢালিব নোৱাৰে মই দি যাম আপোনাক গছ আছে দাদা বেলেগ নহয় এই হাতীটোৰ গছটো কাটা আছে নে মামা চাকচোন কাটা আছে কাটি পেলাই কৰি আছে এই টেমাৰ ভিতৰত দি আছে টেমাটো দিলে লাইন পাই ভাইটি কোৱা পাৰিবি জনাই দিম মামা এইটো ধৰক কোনো অসুবিধা খালি টেমাটো পেলাই নিদিবি এই টেমাটো যদি লগত থাকে দাদা সাপে কামুৰিব নোৱাৰে একো অসুবিধা এই টেমা মই দেখাইছোঁ এনেকৈ টেমাটো লাগি থাকিলে কামুৰিছে নেকি বাপৰে বাপ ডাইনে মাৰি আছে একেবাৰে মাৰি আছে এই টেমা যদি ল'ব